Hi, hello guys, and welcome back to my YouTube channel. So, thumbnail to দেখা পাই নিশ্চয় গমে পাইছে ভিডিওটোত কি হ'বলৈ গৈ আছে আৰু মই ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা কৈ দিওঁ এই ভিডিওটো সেই সকল দৰ্শকে নাচাব যোনে অলৰেডি গম পায় যে হাউ টু সেট থাম্বনেইল অন ইউটিউব মানে ইউটিউবত থাম্বনেইল কেনেকৈ সেট কৰে সো গতিকে আপুনি ভিডিওটো চাই লাভ নাই যোনবিলাকে জানে অলৰেডি তাত কৰি আপুনি ঘৰত যদি কিবা কাম আছে কাম কৰক নহ'লে অলপ বিচনাত শুই থাকক এইটোৱে হয় সো এই ভিডিওটো মই বেসিক্যালি বনাইছোঁ কাৰণ এই 2020 যোনবিলাকে নতুন ইউটিউব চেনেল খুলিছে সিহঁতে নাজানে যে হাউ টু সেট থাম্বনেইল অন ইউটিউব সো সেইকাৰণে মই ভিডিওটো বনালোঁ সো ভিডিওটো লাষ্টলৈ চাই থাকিব সো বলক আমি এতিয়া টপিকটো আৰম্ভ কৰোঁ সো গাইজ মই আপোনাক এতিয়া শিকাম থাম্বনেইল কেনেকৈ সেট কৰে ইউটিউবত সো মানে থাম্বনেইল সেট কৰাৰ আগতে আপুনি মানে এটা এপ এটা ডাউনলোড কৰিব লাগিব প্লে ষ্টৰত আপুনি প্ৰথমে যাই ল'ব তাৰপিছত আপুনি ইয়াতে চাৰ্চ কৰিব YOUTUBE ইউটিউব ষ্টুডিঅ' যে দেখিছে আপোনালোকে ইউটিউব ষ্টুডিঅ' এটা ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো মোৰ অলৰেডি আগৰ পৰা ইনষ্টল হৈ আছে আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকক মই দেখাই আছোঁ কি কৰিব লাগে গাইজ মানে ইউটিউব ষ্টুডিঅ'টো অন কৰাৰ আগতে আপুনি প্ৰথমত যোনটো আপোনাৰ চেনেল আছে ইউটিউব চেনেল মই তাতে প্ৰথমতে যাব লাগিব মোৰ ইউটিউব চেনেল হৈছে এইটো মই প্ৰথমতে ইয়াতে যাই লওঁ ইয়াতে যোৱাৰ পিছত আপোনাৰ ইয়ৰ চেনেল বুলি অপশ্যনত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপুনি চাব লাগিব আপোনাৰ কিছুমান ভিডিঅ' আপলোড আছে নে নাই যদি আপোনাৰ ভিডিঅ' আপলোড নাই আপুনি ইয়াতে এইটো চিম্বলটো দেখিছে চাৰ্চৰ কাষত এতিয়া আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে কেইটামান অপশ্যন আছে আপুনি ধৰক মই এনে জাষ্ট চিলেক্ট কৰি দিছোঁ এই ভিডিঅ'টো আপুনি প'ষ্ট কৰিব ধৰক মই এই ভিডিঅ'টো ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে কি টপিক কি কথা চবখিনি দি দিয়ক ভিডিঅ'টো এডিট কৰি ভালকৈ দি দিয়ক মই বাৰু এতিয়া আপলোড নকৰোঁ চ' তাৰপিছত মই আপোনাক দেখাম ইউটিউব মানে প্ৰথমতে আপুনি এটা ভিডিঅ' এটলিষ্ট এটা ভিডিঅ' ইউটিউবত প্ৰথমতে আপলোড কৰি ল'ব লাগিব আপলোড কৰাৰ পিছতহে আপুনি থাম্বনেইল সেট কৰিব পাৰিব ধৰক এতিয়া মই এই ভিডিঅ'টো আপলোড কৰিছোঁ এই যোনটো 5 গেমছ আণ্ডাৰ 20 MB এই ভিডিঅ'টো আপলোড কৰিছোঁ চ' এতিয়া মই আপোনাক দেখাম ইউটিউব ষ্টুডিঅ'ত যাই কেনেকৈ থাম্বনেইল সেট কৰে চ' বলক গাইজ মানে যিকোনো ভিডিঅ' এটা আপলোড কৰাৰ পিছত আপুনি ইউটিউব ষ্টুডিঅ'ত আহিব মই আপোনাক প্ৰথম ভিডিঅ'টো দেখাই দিলোঁ আপুনি ইউটিউব ষ্টুডিঅ'ত আহিব ধৰক মই এই ভিডিঅ'টো এতিয়া ধৰক থাম্বনেইল বনাম এই থাম্বনেইলটো আগতে নাছিল ধৰক মই এতিয়া বনাই দিছোঁ বনাই দিয়াৰ কাৰণে এতিয়া আহি গৈছে চ' সেইকাৰণে মই ধৰক এই ভিডিঅ'টো থাম্বনেইলটো বনাম এই ভিডিঅ'টো মই ক্লিক কৰি দিলোঁ ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে যোনটো আপুনি পেঞ্চিল এটা অপশ্যন দেখিছে শ্বেয়াৰৰ কাষত এই পেঞ্চিল অপশ্যনটো আপুনি ক্লিক কৰি দিয়ক ক্লিক মানে এইটো এডিট অপশ্যন হয় আৰু মই পেঞ্চিল দেখাৰ কাৰণে দেখাই দিছোঁ ইয়াতে আপুনি সম্পূৰ্ণ আপোনাৰ ডিটেইলছখিনি দিছিল যোৱাৰ আগৰ ভিডিঅ'টোত ইয়াতে আপুনি এডিট কৰি দিব পাৰে আৰু আপুনি ইয়াতে দেখা পাইছে এইটো এডিট থাম্বনেইল বুলি অপশ্যনটো আছে ইয়াতে এডিট থাম্বনেইল আপুনি ক্লিক কৰি দিব আৰু ইয়াতে মানে কিছুমান ইউটিউবে মানে কিছুমান থাম্বনেইল মানে ছাজেষ্ট কৰে দিবৰ কাৰণে চ' মই ইয়াতে আপুনি যদি এইকেইটাৰ ভিতৰত এটাও নালাগে আপুনি ইয়াতে চেঞ্জ দেখিছে চেঞ্জ প্লাছ এইটো ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাক ইয়াতে মানে যোনবিলাক থাম্বনেইল আপুনি ৰিচেণ্টলি বনাইছিল সেইবিলাক ইয়াতে আপোনাক শ্ব' কৰি দিব চ' মই আপোনাক ধৰক কিবা এটা দেখাই দিছোঁ এডিট থাম্বনেইল চেঞ্জ ইয়াতে মই যিকোনো এটা দি দিছোঁ আপুনি ধৰক এটা থাম্বনেইল বনোৱাৰ পিছত আপুনি ইয়াতে দি দিব পাৰিব ধৰক মই এইটোৱে দেখাই দিছোঁ এইটো আছে এইটো আপুনি চিলেক্ট কৰি আপোনাক কোনখিনি লাগে আপুনি এনেকৈ জুম কৰি ধৰক আপোনাক অকল এইখিনি লাগে এতিয়া আপুনি এইখিনি দি দিব ধৰক আপোনাক গোটেইখিনি লাগে আপুনি এনেকুৱা জুম আউট কৰি গোটেইখিনি দি দিব চ' এনেকুৱা আছিল আৰু ইয়াত আপুনি এতিয়া চিলেক্ট কৰি দিব এই চিলেক্ট কৰা অপশ্যনটো দেখিছে মই আপোনাক দেখাই দিওঁ বাৰু এই চিলেক্ট যোনটো আছে এই চিলেক্টত আপুনি টিপি দিব তাৰপিছত আপোনাৰ থাম্বনেইল ছেট হৈ যাব চ' মই দিছিলোঁ মোৰ যোৱা ভিডিঅ'টোত এইটো থাম্বনেইল চ' এনেকুৱাই আছিল এই ভিডিঅ'টো আৰু ইয়াতে আপোনাক টেক্সটবিলাক কেনেকৈ কৰে মানে এই যোনটো আপোনাৰ এইবিলাক টেক্সটবিলাক দেখি আছে 500 গেমছ 120 MB প্লে নাও #1 এই টেক্সটবিলাক কেনেকৈ লিখে মই আপোনাক এতিয়া দেখাম চ' বলক চাওঁ টেক্সট কেনেকৈ লিখে এইখিনি শিকোৱাৰ আগতে মই আপোনাক এটা কথা জনাবলৈ লৈছোঁ মানে মোৰ এটা লগৰ আছে প্ৰিয়াঞ্চু কলিতা বুলি মানে একে ক্লাছৰ হয় একে ক্লাছমেট হয় একে স্কুলৰ হয় চ' তাৰ মানে এটা ইউটিউব চেনেল আছে পিকু কলিতা বুলি নতুনকৈ খুলিছে মানে নতুন বুলি ক'ব নোৱাৰি একচুৱেলি 2-3-4 মাহমান হ'ল তাতে মানে সি মানে বহুত ইণ্টাৰেষ্টিং লেটেষ্ট ভিডিঅ'বিলাক বনায় তাতে আপুনি টেকনিকেল মেজিক তাৰপিছত ৰ'ষ্টিং
তাৰপিছত হণ্টেড ভিডিঅ'জ হৰৰ ভিডিঅ'জ পাব চ' আপুনি মানে মই বিচাৰোঁ যে আপুনি সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব সি নতুনকৈ খুলিছে চেনেলটো চ' বলক আমি এতিয়া টেক্সটখিনি কেনেকৈ শিকে জানি ল'ব চ' গাইজ মানে টেক্সটখিনি ইনপুট কৰাৰ কাৰণে আপুনি এটা প্লে ষ্ট'ৰৰ পৰা এপ এটা ডাউনলোড কৰিব লাগিব এপটোৰ নাম হৈছে থাম্বনেইল মেকাৰ আপুনি ওপৰতো দেখা পাই আছে থাম্বনেইল মেকাৰত আহি আপুনি এপটো অ'পেন কৰি থাম্বনেইল মেকাৰ বুলি তাতে এটা অপশ্যন আছে য'ত আপুনি টেক্সটখিনি ক্ৰিয়েট কৰিব পাৰিব থাম্বনেইল মেকাৰত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ কেতিয়াবা এনেকুৱা অপশ্যন আহিব আপুনি ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰিব পাৰে মই বাৰু এইটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত আপুনি ইয়াতে কেইটামান ফটো দিব পাৰে মানে ধৰক আপোনাক কেনেকুৱা থাম্বনেইল লাগে ধৰক মই এইটোৱে দি দিছোঁ এইটো আছে তাৰপিছত নেক্সটটো আছে মইতো দিছোঁ যিহেতু আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে মই আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ বিষয়ে দি দিছোঁ চ' ইয়াতে আপুনি যোনটো এটা মানে মিলোৱা টাইপ অপশ্যন আছে আপুনি চিলেক্ট কৰিব পাৰিব এইটো আপুনি চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পিছত আপোনাক কেনেকুৱা ষ্ট্ৰক লাগে ধৰক ঘিন লাগে আৰু ব্লাৰটো আপোনাক কিমান লাগে ধৰক ইমান লাগে আপুনি চিলেক্ট কৰিব পাৰিব তাৰপিছত আপুনি ৰাইট চিনটো টিপি দিব ৰাইট চিন টিপাৰ পিছত আপোনাৰ ছেট হৈ যাব ছেট হৈ যোৱাৰ পিছত আপুনি টেক্সট কেনেকৈ কৰিব পাৰিব টেক্সট কৰাৰ কাৰণে আপোনাৰ এই অপশ্যনবিলাক আহিছে আপুনি বেলেগ টাইপত চিলেক্ট কৰিব পাৰিব ধৰক মই ইয়াতে লিখি দিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট এনে লিখি দিছোঁ আৰু এনভাইৰনমেণ্ট ডে এইটো আপুনি ৰাইট চিনটো ক্লিক কৰি দিব ৰাইট চিনটো ক্লিক কৰি দিব এতিয়া আহি যাব ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আপুনি এইটো সৰু ডাঙৰ চব কৰিব পাৰিব তাৰপিছত আপোনাক যদি কিবা এটা ষ্টিকাৰ লাগে ধৰক OMG আপুনি OMG দি দিলে ধৰক আপোনাক কাৰ কিবা এৰ' মাৰ্ক টাইপ লাগে আপুনি এৰ' মাৰ্ক দি দিলে সেনেকুৱা আপুনি বেলেগ চিলেক্ট কৰি দিব পাৰিব তাৰপিছত ইয়াতে আপুনি কালাৰ চালাৰ এইবিলাক চিলেক্ট কৰি চব ইয়াতে ৰাইট চিনটো টিপি দিব আপোনাৰ এইটো ছেভ হৈ যাব চ' এনেকৈ আপুনি বনাব পাৰিব থাম্বনেইল আৰু ইউটিউবত দিব পাৰিব চ' যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ পিছত তাতে যোনটো বেল আইকন আছে বেল আইকন দবাই দিব তাৰপিছত অল নটিফিকেশ্যন প্ৰেছ কৰি দিব এইখিনিতে সামৰিছোঁ যদি আপুনি আমাৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰে ছাবস্ক্ৰাইব কৰাৰ পিছত কাষৰ যোনটো বেল আইকন আহিব বেল আইকনটো দবাই দিব তাৰপিছত অল নটিফিকেশ্যন চুজ কৰি দিব যেতিয়া আমি কিবা নতুন ভিডিঅ' দিলোঁ আপুনি সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যাব চ' আজিৰ কাৰণে বাই বাই তাক কেলিয়ে বাই